আজি বনাও বলক শুকান মিছা মাছেৰে কচু ভাজি। ইফালে কচু শাকখিনি ভালদৰে কাটি ল'লোঁ, কাটি ধুই ইফালে শুকান মাছখিনি মিছা মাছখিনি ভালদৰে ধুই তিয়াই থৈছোঁ। এইফালে জলকীয়া আৰু নহৰু থেতালি লৈছোঁ। এখন কেৰাহীত এতিয়া অলপমান তেল দি লৈছোঁ মাছকেইটা ভাজি ল'বলৈ। এতিয়া ধুনীয়াকৈ ৰঙা হৈ গৈছে। মাছকেইটা উলিয়াই ল'লোঁ বাতি এটাত। মই আকৌ সেইখন কেৰাহীতে অলপমান তেল দি এতিয়া কচুখিনি দি দিম। কচুখিনি কেৰাহীত দি এতিয়া অলপ টাইম ঢাকন লগাই থৈ দিম, কমিব দিম। মই নহৰু আৰু জলকীয়া পিছতহে দিওঁ দেই কচু ভাজি। এয়া নিমখ দি দিছোঁ, এয়া হালধি অলপমান। কচুখিনি জহি গৈছে। এতিয়া মই থেতালি থোৱা নহৰু আৰু জলকীয়া পেষ্টখিনি দি দিছোঁ। এতিয়া ভালদৰে অলপ লৰাই দিম। গোন্ধটো যে ইমান ধুনীয়া ওলাইছে। আপোনালোকে কচু শাক খাই কোনে কোনে ভাল পায়? মোৰ কিন্তু এইবোৰ কচু ঢেকীয়া খুব প্ৰিয়। চাওকচোন ইমান ধুনীয়াকৈ জহি গৈছে। এতিয়া দি দিছোঁ ইয়াত শুকান মাছখিনি। শুকান মাছ দি ভালদৰে লৰাই দিম। কচু ভাজি ৰেডি হৈ গ'ল।